নমস্কাৰ বন্ধু বান্ধৱীসকল এছাম জিকেৰা চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে জানে যে অসম চৰকাৰে এটি নতুন আঁচনি ৰূপায়ণ কৰিছে, যিটো হৈছে অমৃত বৃক্ষ আন্দোলন। যদি আপুনি এই আঁচনিৰ ধন লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি এজোপাকৈ বৃক্ষ ৰোপণ কৰক আৰু লাভ কৰক আঁচনিৰ ধন। এইখিনি কৰাৰ আগত আপুনি কৰিব লাগিব অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন আৰু আপুনি নিজৰ মোবাইলতে কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব সকলোবোৰ পদ্ধতি এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব ava.assam.gov.in। চাৰ্চ কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব আৰু এইটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ এইটো অফিচিয়েল পেজ হয়। আৰু ইয়াৰ পিছত ৰাইট চাইডে ওপৰত থকা থ্ৰী ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমি দেখিবলৈ পাম ইয়াত শেষৰটো অপশ্যন ৰেজিষ্ট্ৰেশ্যন বুলি আছে আৰু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ইয়াত চিলেক্ট কেটেগৰী আহিব, চেল্ফ হেল্প গ্ৰুপ, আশা হেল্থ আৰু বিভিন্ন অপশ্যনসমূহ আছে ইয়াত। আৰু আমি যিহেতু নিজৰ মাটিত বা নিজৰ ঘৰৰ মাটিত আমি বৃক্ষ ৰোপণ কৰিম, গতিকে আদাৰ ইণ্ডিভিজুৱেল অপশ্যনটোত ক্লিক কৰিব লাগিব। আদাৰ ইণ্ডিভিজুৱেল অপশ্যনটোত ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহি যাব। এতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰ বাবে আমি লোকেশ্যন চিলেক্ট কৰিব লাগিব, আপুনি গাঁৱত বাস কৰে নে চহৰত বাস কৰে। যিহেতু আমি গাঁৱৰ পৰা অনলাইন আবেদন আগবঢ়াম, গতিকে ৰুৰেল দিব লাগিব, ফাৰ্ষ্ট অপশ্যনটো দিব লাগিব। তাৰপিছত দিব লাগিব আপোনাৰ নিজৰ নামটো, সম্পূৰ্ণ নামটো দিব লাগিব আৰু মোবাইল নাম্বাৰ দিব লাগিব। ইয়াৰ পিছত বহুৱাব লাগিব দেউতাৰ নাম বা মাৰ নাম। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নীৰ নাম বহাব পাৰিব। ইয়াৰ পিছত লিখিব লাগিব আপোনাৰ নিজৰ বয়স আৰু ইয়াত চিলেক্ট কৰিব লাগিব আপোনাৰ জেণ্ডাৰ। ইয়াৰ পিছত আপুনি তললৈকে আহিব। তললৈকে আহি বক্সটোত ক্লিক কৰাৰ লগে লগে সকলোবোৰ ডিষ্ট্ৰিক্টৰ নাম আহিব আৰু আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি ব্লক চিলেক্ট কৰিব। অন কৰাৰ লগে লগে অপশ্যনসমূহ আহি যাব আৰু আপোনাৰ যিটো ব্লক হয় চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি গাঁও পঞ্চায়ত চিলেক্ট কৰিব, আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ নাম চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপুনি যদি গাঁৱত বাস কৰে গাঁৱৰ নামটো বহুৱাই দিব, যদি চহৰত বাস কৰে তেন্তে চহৰখনৰ নাম লিখি দিব আৰু নেক্সট বক্সটো দিব আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো লিখি দিব। তাৰপিছত আপুনি পোষ্ট অফিচ নামটো, ডাকঘৰ নাম লিখিব আৰু পুলিচ ষ্টেচন থানা লিখিব। তাৰপিছত পিনক'ডটো বহুৱাই দিব ইয়াত। তাৰপিছত আপুনি তললৈকে আহিব। তললৈকে আহি আপুনি দেখিব ইয়াত চিলেক্ট অপশ্যন, আপুনি ক'ৰ পৰা গছপুলি সংগ্ৰহ কৰিব, কোন অফিচৰ পৰা সংগ্ৰহ কৰিব, ইয়াত আপুনি চিলেক্ট কৰি দিব। আপোনাৰ নিজৰ ওচৰৰ অফিচটোৰ চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পিছত আপুনি দিব লাগিব বেংক একাউণ্ট ডিটেইলছ। আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছসমূহ দিব লাগিব। ইয়াত অপশ্যনটোত ক্লিক কৰিব, আপুনি য়েছ ক্লিক কৰিব। য়েছ ক্লিক কৰাৰ পিছত আপুনি ইয়াত আধাৰ নাম্বাৰ বহুৱাই দিব লাগিব আৰু আধাৰ নম্বৰ বহুওৱা হোৱাৰ পিছত আপুনি আধাৰৰ লগত সংলগ্ন মোবাইল নাম্বাৰটো বহুৱাই দিব। তাৰপিছত আপুনি আধাৰৰ লগত সংলগ্ন থকা একাউণ্ট নাম্বাৰটো বহুৱাই দিব। একাউণ্ট নম্বৰ বহুৱাৰ পিছত আপুনি একাউণ্টৰ IFSC কোডটো বহুৱাই দিব। ইয়াৰ পিছত আপুনি বেংক একাউণ্টৰ পাছবুকটোৰ প্ৰথম পেজটো ফটো মাৰি আপলোড কৰিব লাগিব। তাৰ বাবে আপুনি নিজৰ মোবাইলৰ পৰাই আপলোড কৰিব পাৰিব, কিন্তু এটা কথা মনত ৰাখিব যে ফটোখন কেৱল 100 KB তলত হ'ব লাগিব, তেতিয়াহে ফটোখন একচেপ্ট হ'ব। তাৰপিছত আপুনি তললৈকে আহিব। তললৈকে আহি বক্সটো টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰা হোৱাৰ পিছত আপুনি জেনেৰেট OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব আৰু OTPটো এই বক্সটোত বহুৱাই দিব। বহুৱাই দিয়া হোৱাৰ পিছত ইয়াত থকা কেপচাৰ কোডটো এই বক্সটোত বহুৱাই দিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ আগত আপুনি ফৰ্মখন শুদ্ধ হৈছে নে নাই এবাৰ ভালদৰে চেক কৰি ল'ব। তাৰপিছত আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি অলপ ৱেইট কৰিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত এনেদৰে এখন ইণ্টাৰফেচ খোল খাব। ইয়াত দিয়া আছে অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি, প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া আছে। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ মোবাইলত কপি কৰি বা নোট কৰি বা মোবাইলতে স্ক্ৰীনশ্বট মাৰি ভালদৰে ৰাখি থ'ব। এই নম্বৰটো বহুত বেছি প্ৰয়োজন হ'ব পিছত। এতিয়া আমি তলৰ ফালে গ'লে এটা নোট পাম। এই নোটটোত কোৱা হৈছে যে আপোনাৰ মোবাইলৰ পৰা গছপুলি ৰোপণ কৰা ফটো আপলোড কৰিব লাগিব।
ফটো আপলোড কৰিবৰ বাবে আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন বা মোবাইল এপ ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপুনি অমৃত বৃক্ষ আন্দোলনৰ লগত ৰেজিষ্ট্ৰেশ্যন থকা মোবাইল নাম্বাৰটো ইয়াত লগ ইন কৰি ল'ব। লগ ইন কৰি আপুনি বৃক্ষৰোপণৰ ফটো আপলোড কৰিব লাগিব। এতিয়া আপোনাৰ অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম সম্পূৰ্ণ হৈ গৈছে। আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ডাউনলোড কৰি ৰাখিব আৰু লগ ইন কৰি ৰাখক। কেনেকৈ বৃক্ষৰোপণৰ ফটো আপলোড কৰিব লাগে নতুন ভিডিঅ'ত আপোনাক সকলোবোৰ পদ্ধতি দেখুৱাম। যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব। লগতে আগলৈ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।